যমুনা গাঁও পঞ্চায়েতৰ তিনালি বাজাৰ একটা মিটিং করছেন, বহুত রাইজের সমাগম হয়েছে। আপনার প্রতিক্রিয়া কিতা মিটিং করব? আসসালামু আলাইকুম, নমস্কার। প্রথমতে আমি যমুনা গাঁও পঞ্চায়েতৰ রাইজরে ধন্যবাদ জনাও যে আজি আমি যেহেতু এখন সভাত আহিছোঁ, প্ৰথম সভা নমিনেশ্যন দিয়াৰ আগত জইনিং কাৰ্যসূচী ইয়াতে যে 400-500 মানুহ জমা হৈ পেলাই আমাক যি উৎসাহ দিলে, যমুনা গাঁও পঞ্চায়েতৰ ওচৰত আমি ঋণী হৈ থাকিম আৰু যমুনা গাঁও পঞ্চায়তৰ ৰাইজক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপত যিটো সন্মান জনালে আপোনালোকে, অসমত যিহেতু NDA চৰকাৰ হ'ব আৰু আপোনালোকে যমুনা গাঁও পঞ্চায়তৰ ৰাইজে যে বুজি পাইছে, যিটো সন্মান জনাইছে, এই সন্মানৰ এই প্ৰথম অংশীদাৰ যমুনা গাঁৱৰ পৰা আৰম্ভ যিহেতু হৈছে, গতিকে যমুনা গাঁও পঞ্চায়তৰ পৰা আমি আৰম্ভ কৰিছোঁ। অসমত যিহেতু NDA চৰকাৰ হৈ আছে আৰু যমুনা গাঁও পঞ্চায়তত বহুত কৰিবলগীয়া আছে, মানুহৰ অভাৱ অভিযোগ আছে, এইবিলাক কাম যমুনা গাঁও পঞ্চায়তৰ নিশ্চয় অহা দিনবিলাকত চৰকাৰ গঠন হোৱাৰ পিছত হ'ব। বিগত দিন ইয়াত বিধায়কজন থকাত এই মানুহৰ লগত সহযোগিতা নকৰাত মাটি বাৰীৰ পৰা লৈ বিভিন্ন কেছ আপোনালোকে গম পাইছে ইতিমধ্যে। যদি ইয়াত সঁচাকৈ বিধায়কজন থকা হ'লে বা চৰকাৰ পক্ষত থকা হ'লে এই বস্তুটো নহ'লে হয়। মই বিন্না গান্ধী সকলো সমষ্টিৰ সকলো ৰাইজক ইয়াৰ যমুনা গাঁৱৰ পৰা এটা কথা অৱগত ক'ব বিচাৰিছোঁ, আপোনালোকে অসম গণ পৰিষদৰ প্ৰাৰ্থী শ্বাহাবুদ্দিন মজুমদাৰক জিকাই দিয়ক। অহা দিনবিলাকত বিন্না গান্ধী সমষ্টিৰ মাটিৰ সমাধানৰ ক্ষেত্ৰত মই প্ৰথম ভূমিকা, 1 নম্বৰ ভূমিকা থাকিব। গতিকে সকলো ৰাইজকে আহ্বান কৰিলোঁ যাতে আমি সকলোৱে, যিহেতু NDA চৰকাৰ হ'ব, আমি সকলো মিলিজুলি চলিব লাগিব। এইখন ভাৰতবৰ্ষ হয়, ভাৰতবৰ্ষৰ যিটো নিয়ম নীতি আছে মানি চলিব লাগিব আৰু অসমত যিটো নিয়ম হয় নিয়মখিনি মানি চলিব লাগিব। আৰু আমি চৰকাৰৰ অংশীদাৰ হৈ যিটো ল'ৰা ছোৱালীবিলাকৰ, আমাৰ যি শিক্ষিত ল'ৰা ছোৱালীবিলাকে চাকৰি পোৱা নাই, এইবিলাকত আগুৱাই যাব লাগিব। ব্যৱসা বাণিজ্যৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। বেংকৰ ক্ষেত্ৰত, হস্পিটেলৰ ক্ষেত্ৰত, স্কুলৰ ক্ষেত্ৰত। বেংক আৰু হস্পিটেল এই কামবিলাক আজমলে কেতিয়াও নকৰে বিন্না গান্ধী সমষ্টিত। সেইটো কাৰণে নকৰে, তেওঁলোকৰ পাৰ্চনেলি প্ৰাইভেট হস্পিটেলখন চলিবৰ কাৰণে আৰু প্ৰাইভেট স্কুল চলিবৰ কাৰণে সদায় তেওঁলোকে আমাৰ ইয়াত বঞ্চিত কৰি ৰাখিছে। গতিকে এইবাৰ ৰাইজ জাগ্ৰত হৈছে, শিক্ষিত ল'ৰা ছোৱালীবিলাক ওলাই আহিছে আৰু বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জমানা মানুহবিলাক দেখি পাইছে বৰ্তমানে অৱস্থা কি। বিন্না গান্ধী সমষ্টিখন এইবাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী মোক জিকাই দিব বুলি মই আশাবাদী। এতিয়া বৰ্তমান মই যিটো ইলেকশ্যন খেলি আছোঁ, যে দুটা পৰিয়ালৰ বা দুজন ব্যক্তিৰ লগত 1000 কোটি টকাৰ মালিক আৰু 100 কোটি টকাৰ মালিকৰ লগত মই এজন দুখীয়া পৰিয়ালৰ পৰা খেলি আছোঁ। আৰু বিন্না গান্ধী সমষ্টিখন দুখীয়া আৰু মই দুখীয়া সন্তান হিচাপত খেলি আছোঁ আৰু দুখীয়া ৰাইজ মোৰ নিশ্চয় মোৰ লগত থাকিব আৰু আছে। ভৱিষ্যত দিনত দুখীয়া ৰাইজৰ হকে মাত মাতি যাম আৰু সদায় এতিয়া যেনেকুৱা আছোঁ আৰু এনেকুৱা থকাৰ চেষ্টা কৰিম। সৰ্বশেষত আপোনালোকে ছ'চিয়েল মিডিয়াৰ বাইসকলক মই এটাই অনুৰোধ জনাম, যিহেতু আপোনালোকে ছ'চিয়েল মিডিয়া সদায় চলায়, কিছুমান দুই এজন ছ'চিয়েল মিডিয়াই ব্যক্তিগতভাৱে কাৰোবাক আৰম্ভ কৰিছে। ছ'চিয়েল মিডিয়াটো সদায় নিৰপেক্ষ থাকিব লাগে, সকলো মানুহৰ নিউজ বনাব লাগে। গতিকে মই এজন দুখীয়া মানুহ, কিছুমান দেখিছোঁ দুখীয়া ল'ৰা হোৱাৰ কাৰণে ঠাট্টা কৰা আৰম্ভ কৰিছে। মই অনুৰোধ জনাইছোঁ তেখেতসকলক, দুখীয়াটো মানুহে হয়, অকল মই দুখীয়া নহয়, আমাৰ সমষ্টিৰ মানুহ প্ৰায় 2.5 লাখ দুখীয়া মানুহ, 2.5 লাখ দুখীয়া মানুহক অপমান নকৰিব, মানুহক সন্মান কৰিব আৰু মই মানুহক সন্মান কৰিম। নিশ্চয় অহা দিনবিলাকত দুখীয়াৰ সন্তান ইয়াৰ পৰা বিধায়ক ৰাইজে বনাব। আইমাৰ্থীসকলক কি ক'ব? তেখেতসকলক আৱেগিক কৰি আচলতে ক'ব লাগিব AIDF দলৰ এটা বুথ বেংকিং আছে। চাওক, আইমাতৃসকল আমাৰ এই সমষ্টিৰ এতিয়া জনা কম আছিলে হয়, সঁচাকৈ হ'বলৈ হ'লে এতিয়া প্ৰত্যেকজনে জানে মৌলানা বদৰুদ্দিন আজমল চাহাব ধুবুৰীৰ পৰা ৰাইজে 2,10,15,000 ভোটত হেৰুৱাইছে। মই মৌলানা বদৰুদ্দিন আজমল চাহাব ব্যক্তিগতভাৱে মই ভাল পাওঁ, তেখেত সন্মানীয় মানুহ, আলিম মানুহ। শহীদে ৰব্বানী চাহাবৰ ইয়াত আহিছে, ৰব্বানী চাহাব পীৰ চাহাব বুলি কৈছে, আহমদ আলী চাহাব পীৰ চাহাব আছিলে, মাদান খানদানৰ পীৰ চাহাব বহুত আছে। কিন্তু এইসকলে যিহেতু নিৰ্বাচন খেলা নাই, আপুনি যদি এইটো খাটাৰত কৈছে, আপোনাক যিহেতু আমি আলিম হিচাপত সন্মান কৰোঁ, আপুনি কিয় সমালোচনাৰ পাত্ৰ হয়? ইয়াত AGPৰ আৰু অন্য দলৰ কেণ্ডিডেটৰ কিয় সমালোচনাৰ প্ৰাৰ্থী হ'ব? আপোনাক সন্মান জনাইছোঁ, আপুনি আপোনাৰ ল'ৰা এজন বা ভতিজা এজন আপুনি ইয়াত দিয়ক। আৰু AIDFৰ যোৱা 5টা বছৰ আপোনালোকে জানে, বিধায়কজন অকমান্য আছিলে, কোনো কামৰ নাছিলে কাৰণে কেতিয়া বদলি কৰে, বিধায়কজনক সমষ্টিত কেতিয়া ৰাইজে টিকেটৰ পৰা বঞ্চিত কৰে দলে, যেতিয়া তেওঁ কোনো কাম নকৰে, ৰাইজে পচন্দ নকৰে। ৰাইজে পচন্দ নকৰাত সিৰাজউদ্দিন আজমলক চাহাবক বদলি কৰিছে আৰু ৰাইজে পচন্দ নকৰাত বদৰুদ্দিন আজমল চাহাবক ৰাইজে হেৰুৱাইছে। 2006 চনত বদৰুদ্দিন আজমল চাহাব ইয়াৰ পৰা বিধায়ক হৈছিলে, ৰাইজে বহুত আশাত ভোট দিছিলে। তেখেতে অন্য জেগাত জিকাৰ পিছত আমাক ইয়াত এৰি থৈ গৈছিলে, সেই কথাটো ৰাইজৰ মাজত ওলমি জ্বলি আছে। এইবাৰ ৰাইজে নিশ্চয় শিক্ষা দিব। আৰু বিশেষকৈ আমাৰ আইমাৰ্থীসকলক কম, আপোনালোকে সমাজত উঠা পোৱা কৰিছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে, আপোনালোকৰ হস্পিটেলৰ ল'ৰা ছোৱালী আছে, চাকৰিৰ দৰকাৰ আছে, আপোনালোকৰ হস্পিটেলৰ দৰকাৰ আছে, ল'ৰা ছোৱালীৰ কাৰণে ভাল স্কুলৰ দৰকাৰ আছে। মই দেখিছোঁ চৌধুৰী বাজাৰ, মুৰাদাৰ, যমুনা গাঁৱৰ পৰা মানুহে গাড়ী লৈ পেলাই খুজাই হাম হস্পিটেলত এদিন গৈ পেলাই নাম লিখাব, 12টা বজাত নাম উঠে, 3টা বজাত ডক্টৰৰ লগ পায়, এক্সৰে দিয়ে, ব্লাড টেষ্ট দিয়ে, সন্ধিয়া হৈ যায়, পিছদিনাখন আকৌ গাড়ী লৈ দৌৰ মাৰে, আপোনাৰ আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়।
ৰিপৰ্ট পাওঁতে সন্ধিয়া হৈ যায় গুচি আহে আকৌ পিছদিনাখন ৰিপৰ্ট চিপৰ্ট লৈ ডক্টৰৰ ওচৰত তেতিয়া দেখাব যায় হাম হস্পিটেলৰ নাৰ্ছবিলাকে কি কয় জানে ৰিপৰ্ট এতিয়া নহয় কালি আহিব মানুহবিলাকে 4 দিন হামত যাবলগীয়া হয় আৰু হাজাৰে টকা খৰচ কৰিবলগীয়া হয় মই যদি বিধায়ক হওঁ ৰাইজে মোক জিকায় ডবকাৰ নিচিনা জেগাত হামতকৈ আৰু উন্নত মানৰ চিকিৎসা কৰা হ'ব আৰু আমবাৰীৰ নিচিনা জেগাত উন্নত মানৰ চিকিৎসা হ'ব মূলাধাৰ হ'ব চৌধুৰী বজাৰ হ'ব দেৱস্থান হ'ব গতিকে প্ৰথমতে মোৰ কাম হ'ব চিকিৎসা আৰু স্কুল কলেজ যাতে আজমল ফাউণ্ডেশ্যনৰ স্কুলত গৈ পেলাই পইচা দি পঢ়িবলগীয়া নহয় আমাৰ এই অঞ্চলৰ 90% দুখীয়া মানুহে চৰকাৰী স্কুলত আৰু চৰকাৰী হস্পিটেলত চিকিৎসা কৰিব পাৰে চৰকাৰী হস্পিটেলত আৰু চৰকাৰী স্কুলত পঢ়া শুনা কৰি চিকিৎসা কৰিব পাৰে আৰু চাকৰিৰ ক্ষেত্ৰত দুখীয়া ৰাইজে যাতে বৰ্তমান চৰকাৰে ফ্ৰী চাকৰি দিছেতো মোক বিধায়ক বনালে নিশ্চয় চৰকাৰৰ লগত আলোচনা কৰি মানুহখিনি কেনেকুৱা এটা ট্ৰেইনিং চেণ্টাৰ বনাই পেলাই কেনেকুৱা ট্ৰেইনিং কৰি পাছ কৰিব পাৰে চাকৰিৰ ক্ষেত্ৰত পাব পাৰে এইবিলাক সহায় সহযোগিতা নিশ্চয় থাকিব মই এজন এই বিন্নাকান্দি সমষ্টিৰ ৰাইজক মই ইয়াৰ পৰা আহ্বান কৰিম মোৰ দেউতা নাই 25 বছৰ আগত মোৰ দেউতা ইন্তেকাল হ'ল মই এটিম আছিলোঁ মই এটিম এতিয়া বৰ্তমানে এটিম মোৰ কোনো ভাই ককায়ো নাই একমাত্ৰ সৰু ভাই এই সমষ্টিৰ সকলো খুৰা মামা দাদা সকলোকে মই আহ্বান কৰিছোঁ মোৰ গাৰ্জেন হৈ পেলাই মোক সহায় কৰিবৰ কাৰণে মোৰ লগত থাকিবৰ কাৰণে মোৰ দাদা হিচাপত কোনোবা ভাই হিচাপত কোনোবা মামা হিচাপত কোনোবা চাচা হিচাপত মোৰ আত্মীয় স্বজনো ইমান নাই মই একমাত্ৰ ল'ৰা মই দুখীয়া ল'ৰা হিচাপত ওলাই আহিছোঁ আৰু অকলশৰীয়া হৈ আহিছোঁ মোক নিশ্চয় বিন্নাকান্দি সমষ্টিৰ ৰাইজক ক'ম মোক অকলে নাৰাখিব আপোনালোকে মোক সহায় কৰিব আপোনালোকে মোৰ নিজৰ দাদা ভাই ককাই মামা খুৰা সকলোৱে মোক মৰম কৰিব বুলি আশা ৰাখিলোঁ অহা 9 তাৰিখত সকলোৱে মোক অসম গণ পৰিষদ প্ৰাৰ্থী হিচাপত মোক হাতীৰ ছবিত ভোট দি জিকাই দিব বুলি মই আশাবাদী